हेलो फ्रेंड्स मोर नतुन यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ বস্তু লৈ আহিছো। মেটেকাৰ ফুল লৈ আহিছো। মেটেকাৰ ফুল এটো সৰু মেটেকাৰ পৰা যেটো আমি ফুল উলিয়াও এইটোৰে কিবা কিবি বনাই খাব পাৰি। আমি ইয়াক কেনে ধৰণেৰে বনাই খাম আপোনালোকক এবাৰ দেখাবলৈ লৈছো। আশা কৰো সকলোৱে ভাল পাব আৰু আপোনালোকে বনাই খাব পাৰিব। আজি মই আপোনালোকক দেখুৱাম আমি কেনেকৈ বনাও এইটো। পিঁয়াজ আদা 1 চামুচ, জলকীয়া 3টা, নহৰু 1 চামুচ আৰু আলু লৈছোঁ এটা আৰু মেটেকাৰ ফুল আলু ডাঙৰ এটা লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিলোঁ। পিঁয়াজখিনি লৰাই আছোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'লে আদা নহৰু দি জলকীয়া দি তাৰপিছত ফুলখিনি দি পেলাই আলু নিদি কিছু সময় ঢাকনি দি সিজিবলৈ দিওঁ। সৰু মাছৰ আদা জালুক